এইজন দাদাই মানে বহু বছৰৰ পৰা মানে সেনা বাহিনী যোগদান কৰিবৰ কাৰণে খুবেই মানে কষ্ট কৰি আছে আৰু তেওঁ মানে দিন ৰাতি একাকাৰ কৰি পেলাই মানে আমি হয় এতিয়া আমাৰ বৰ্তমান ইমান পইচা পাতিও আমাৰ অভাৱ আমি এতিয়া বৰ্তমান লোকেল চিকিউৰিটি ফ'ৰ্চত আছোঁ BSF বুলি কয় এইটো বটালি চিকিউৰিটি ফ'ৰ্চ তাতে আমি বৰ্তমান কৰি আছোঁ সেইকাৰণে দামী বস্তুটো খাব নোৱাৰি যিটো আমি ৰানিং কৰিবৰ কাৰণে বহুত ষ্টেমিনা লাগে বহুত মানে শক্তি লাগে তুমি মানে এতিয়া তোমালোকে বহুত কষ্ট কৰি আছা দৈনিক মানে ফিল্ডত ৰানিং কৰি অনুশীলন কৰা তোমালোকে কি তুমি এতিয়া মানে ডাইৰেক্ট কি কি মানে খাদ্য গ্ৰহণ কৰা ৰাতিপুৱাই গাখীৰ গিলাচৰ লগত ভীমকল এটা খাই দিওঁ তাৰপিছত আহিব বন্ধুসকল এজন মানে সীমান্ত দাই এতিয়া বৰ্তমান মানে ফিল্ডত ৰানিং কৰি পেলাই তেওঁ এতিয়া ভাগৰি জুগৰি আহি ইয়াত বহি আছে এতিয়া কেইপাক মাৰা হ'ল আজি কমপ্লিটেই মাৰিছোঁ মই হয় আপোনাৰ ইণ্টাৰভিউ কাহানিকৈ আছে মই ইণ্টাৰভিউ দি আহিলোঁ ইণ্টাৰভিউ মানে কোনটো দিলে ফৰেষ্টটো দিলে নি হয় পাছ কৰিলে হয় এইজন মানে সীমান্ত দা তেখেতৰ নাম মানে সীমান্ত দা সীমান্ত দাই মানে ফৰেষ্টৰ ইণ্টাৰভিউ দিবলৈ গৈছিলে ফৰেষ্টৰ ইণ্টাৰভিউত মানে তেওঁ ছাকচেছ হ'ল সফল হ'ল এতিয়া এটা ষ্টেপ মানে গৈছে আৰু দাদাই মানে বহুত দিনৰ আগৰ পৰাই মানে ইয়াত আহি পেলাই খুবেই মানে অনুশীলন চলাই আছে বহু বছৰৰ পৰা দেখি আছোঁ অনুশীলন কৰি আছে প্ৰেক্টিছ কৰি আছে আপুনি সকলোৱে আশীৰ্বাদ কৰিব যাতে মানে সফল হয় মনৰ পিছত হওঁতে এতিয়া আৰু আপোনাৰ কওক আৰু কি আছে ইণ্টাৰভিউ আকৌ এক্সাৰচাইজো আছে 19 তাৰিখে তাৰপিছতে হেৰি মানে ইণ্টাৰভিউ দিবলৈ গৈছিলে ইণ্টাৰভিউত পাছ হ'ল পাছ কৰা অভিজ্ঞতাটো আপুনি এতিয়া বহুতখিনি পালে ৰানিঙত পাছ হ'ল বহুতখিনি মানে তাততো হেৰি কৰা হয় এতিয়া আপুনি আমাৰ যিবিলাক নতুন প্ৰজন্ম আছে সেইবিলাক কি ক'ব বিচাৰে যিবিলাক ৰানিং কৰি আছে মানে সেই ইণ্টাৰভিউটো দিবৰ কাৰণে প্ৰথম মোৰ অভিজ্ঞতা ভালেই খুব ভাল ইয়াতকৈ তাত টাইম পাৰফৰ্মেঞ্চ ভাল হ'ল নতুনখিনিক কি ক'ম মানে ভয় খাব নালাগে হয় ভয় কৰিলে মানে কি পাৰফৰ্মেঞ্চটো ইয়াতকৈ বেয়া হৈ যায় সেইটো কাৰণে ভয় কৰিব নালাগে নিজৰ পাৰফৰ্মেঞ্চটো দিব লাগে সদায় নিজৰ বেষ্টটো দিব লাগে সেইটোৱে সেইটোৱে আৰু যিহেতু এখেতসকলৰ অভিজ্ঞতা আছে বহু বছৰ পৰা দৌৰি আছে মানে বহুত ৰানিং পাছো কৰে মানে আগতো এতিয়া অনাগত দিনত এইটো পাছ কৰিলে আপুনি সকলো আশীৰ্বাদ কৰিব কি মানে বৰ্তমান ৰানিং আৰু মানে যাৰ এইবিলাক মানে মেডিকেলটো হৈ গ'ল এতিয়া আৰু মানে কি আছে অনাগত দিনত ৰিটেনটো আছে এতিয়া কাট অফ মাৰিব তাৰপিছত ৰিটেন হ'ব তাৰপিছত মেৰিট মাৰিব তাৰপিছত আৰু যদি হয় ৰিটেন ভাল হয় তেতিয়া বেক চেক মানিব লাগিব এতিয়া মানে আৰু প্ৰথম ধৰক এতিয়া মানে এটা খলপ পাৰ হৈছে এটা ষ্টেপ আৰু মানে বহুকেইটা ষ্টেপ আছে আপোনাৰ সকলোৱে মানে আশীৰ্বাদ কৰিব এই দাদাই যাতে মানে গোটেইকেইটা ষ্টেপত মানে কালিটোত যেনেকৈ ছাকচেছ হ'ল আটাইকেইটা যাতে ছাকচেছ হৈ পেলাই তেওঁ যাতে মনৰ কামনাটো পূৰ হয় আৰু সেনা বাহিনী যোগদান কৰা যি তেওঁ মানে ইচ্ছা শক্তি আছে ডিফেন্স ফৰেষ্ট গাৰ্ড যেতিয়া ডিফেন্সে আৰু মানে যিহেতু বনাঞ্চল মানে পশু পক্ষীসকলক ৰক্ষা কৰিব পশু পক্ষী বিভাগ সেই গতিকে সেইবোৰ ভাল কাম বহুত সকলোৱে আশীৰ্বাদ কৰিব কি ক'বা কালি দাদা ইণ্টাৰভিউ কৰিলে পাছ কৰিলে কিন্তু এতিয়া মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ কালি আপুনি মানে নম্বৰ কিমান পালে মাৰ্কছ মই 31 পইণ্ট চামথিং কিবা এটা পাইছোঁ হয় এতিয়া 31 পইণ্ট কিমান পালে এতিয়া খালি মানে কাৰ্ড অফটো কিমান যায় এতিয়া কিমান যাব এতিয়া এইটো কেণ্ডিডেটৰ ওপৰত নিৰ্ভৰ কৰিব কিমান পাছ কৰিছে তাৰপিছতে কাট অফ মই হ'ব হয় তাৰপিছতে মানে যদি নম্বৰটো ঠিকেই পাইছে 31 মানে বহুত নম্বৰ আৰু যিহেতু মানে এতিয়া আউট অফ 40 হয় 40 ভিতৰত 31 ঠিকেই পাইছে বহুত ভাল নম্বৰ পাইছে দাদাই আৰু মানে এতিয়া খালি ৰিটাৰ্ণৰ নামটো আহিব লাগিব ৰিটাৰ্ণ নামটো অহাৰ পিছত মানে সেইকেইটা ষ্টেপ আছে আৰু সেইকেইটা খলপ আছে সেইকেইটা খলপ যদি সফল হয় তেতিয়া পাই যাব নমস্কাৰ বন্ধুসকল আপোনালোক সকলোকে সোণগুৰি আগতে আছাম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ বন্ধুসকল মই বৰ্তমান আছোঁ ফিল্ডত আছোঁ বৰ্তমান ফিল্ডত আমাৰ এইটো অঞ্চলৰ বহুতো ভাই বন্ধুৱে সেনা বাহিনীত যোগদান কৰিবৰ কাৰণে ইয়াত মানে দিন ৰাতি একাকাৰ কৰি তেওঁলোকে মানে প্ৰেক্টিছ কৰি আছে ৰানিং কৰি আছে আৰু খুবেই কষ্ট কৰি আছে তেওঁলোকৰ সেনা বাহিনীত যোগদান কৰিবৰ কাৰণে প্ৰবল ইচ্ছা শক্তি আছে আৰু আগ্ৰহ আছে সেইবাবে তেওঁলোকে ইয়াত আহি পেলাই তেওঁলোকে দিন ৰাতি একাকাৰ কৰি পেলাই খুবেই মানে কষ্ট কৰিছে আৰু তেওঁলোকৰ খুবেই ইচ্ছা আছে বহুত কষ্ট কৰি আছে আৰু এতিয়া মই অলপ আপোনালোকক আমাৰ ফিল্ডৰ পৰিৱেশটো দেখাম ইয়াত কি কৰি আছে তেওঁলোকে মই এতিয়া ভাই বন্ধুসকলৰ মানে অলপ মনোভাৱটো জানিব বিচাৰিছোঁ এতিয়া তোমাৰ মানে হেৰি অনাগত দিনত তোমাৰ ফৰেষ্টৰ ইণ্টাৰভিউ আছে ফৰেষ্টৰ ইণ্টাৰভিউ কাৰণে তোমাৰ মানে প্ৰস্তুতি কেনেদৰে চলিছে হয় মই প্ৰস্তুতি চলাই আছোঁ মই ৰাতিপুৱা গধূলি মানে 2 টাইমে প্ৰেক্টিছ কৰি আছোঁ আৰু ৰাতিও মাৰোঁ ভাত খোৱা আগতো মাৰোঁ মানে যেতিয়া মই তেতিয়া টাইম পাওঁ তেতিয়া মানে মই দৌৰোঁ মানে ৰানিংটো এতিয়া আহিছে নাই বৰ্তমান হয় আহিছে আগতকৈ বহুত আহিছে আৰু জাপটো আহিছে নাই জাপো আহিছে খালি কম আহিছে আৰু এইজন ভাই বন্ধুৱে খুবেই কষ্ট কৰি আছে বহু দিনৰ পৰা দেখিবলৈ পাই আছোঁ যে তেওঁলোকে মানে তেওঁ
পুৱা গধূলি আহি পেলাই মানে খুবেই কষ্ট কৰি আছে এইসকলে, আৰু এইসকলৰ মনৰ মানে যিটো আগ্ৰহ আৰু ইচ্ছা শক্তি সেইটো মানে সফল হওক জীৱনত, তাকে মানে কামনা কৰিছোঁ। চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব দেই। এজনটো খুব বহুত কষ্ট কৰি আছে, মইতো কষ্ট কৰি আছোঁ, মই ৰাতিপুৱাৰ পৰা গধূলিলৈকে মাৰি আছোঁ। এজনৰ দাদা মানে খুবেই কষ্ট কৰি আছে। ফিল্ডলৈ টিফিন লৈ লৈ আহিছোঁ, এতিয়া ইয়াতে আমি ভাত পানী খাই ইয়াতে শুই দিওঁ, শুই আকৌ উঠি আকৌ আমি প্ৰেক্টিছ কৰোঁ। বহুত কষ্ট কৰি আছে সেইসকল দাদা মনৰ মানে যিটো ইচ্ছা শক্তি আৰু মানে সেনাবাহিনীত যোগদান কৰা যি আগ্ৰহ সেইটো মানে সফল হওক জীৱনত, তাকে মানে কামনা কৰিছোঁ। আপোনালোকেও মানে আশীৰ্বাদ কৰিব। বহুত কষ্ট হৈছে। এতিয়া অনাগত দিনত মানে ফৰেষ্টৰ ইণ্টাৰভিউ আছে, আৰু ফৰেষ্টৰ ইণ্টাৰভিউৰ কাৰণে এইসকলে মানে এতিয়া এইকেইদিন মানে ফিল্ডত খুবেই মানে প্ৰশিক্ষণ চলাই আছে, খুবেই মানে ৰানিং কৰি আছে। এতিয়া তোমাৰ মানে টাইমটো কিমান লাগিছে? মোৰ লাগিছে 13 মিনিট, 13 মিনিটৰ আপে লাগে। ৰানিংটো মানে এতিয়া তোমালোকৰ 14 মিনিট টাইম দিছে তাত। 14 মিনিট 14 মিনিটৰ ভিতৰত ধৰা মানে যদি 11 মিনিট বা 12 মিনিট মানৰ মাৰি পাৰা তেতিয়া নম্বৰটো বেছি পাবা। এতিয়া তোমাৰ টাইমটো কিমান লাগিছে? মোৰ 13-20-30 মান হ'ব। জাপটো আহিছে নাই? জাপটো ইমান অহা নাই। আহি যাব, বহুত মানে কষ্ট কৰি আছে যিহেতু সেইটো মানে আহিব। খালি খন্তেক অকণমান দেৰি হ'ব পাৰে, কিন্তু এদিন ছাকচেছ হ'বা। বন্ধুসকল, এতিয়া মানে মই ভাই বন্ধুসকলৰ মানে মনৰ ভাৱবোৰ জানি আছোঁ। তেওঁলোকৰ মনৰ ভাৱবিলাক মানে অনাগত দিনত যিহেতু তেওঁলোকৰ মানে ইণ্টাৰভিউ আছে, ফৰেষ্ট গাৰ্ডৰ ইণ্টাৰভিউ আছে আৰু বিভিন্ন ইণ্টাৰভিউ আছে, আৰু তেখেতসকলৰ মানে মই বহুত কষ্ট কৰিছে তেখেতসকলে সেইবিলাক মানে ইণ্টাৰভিউৰ কাৰণে। সেই গতিকে তেখেতসকলৰ মানে মই মনৰ ভাৱবিলাক জানি আছোঁ। এতিয়া তোমাৰ মানে অনুশীলন কেনেদৰে চলিছে? অনুশীলন মোৰ মানে এমাহমান হৈছে বাৰু এতিয়া কৰা। ৰানিংটো এক্সিলেণ্ট মাৰিব পাৰিছা নাই? ৰানিংটো এক্সিলেণ্ট মাৰিব পৰা নাই, কিন্তু জাপটো এক্সিলেণ্ট মাৰিছোঁ। তোমাৰ ইণ্টাৰভিউ কাহানিকা আছে? কি তাৰিখে আছে? মোৰ ইণ্টাৰভিউ আছে বাৰু, 6 তাৰিখে আছে। আগে পিছে ইণ্টাৰভিউ দিয়া অভিজ্ঞতা আছে নাই তোমাৰ? আগতে পিছে ইমান নাই বাৰু, 2-এটা দিছোঁ, বেছি নাই দিয়া। আগতে পুলিচটো দিছোঁ। বন্ধুসকল, এইজন বন্ধুৱে মানে বহুত মানে কষ্ট কৰি আছে মানে বহু দিনৰ পৰা। আপোনালোক সকলোৱে মানে আশীৰ্বাদ কৰিব তেখেতৰ যাতে মনৰ মানে যিটো মানে আশা আৰু মানে যিটো ভাৱ যাতে মানে পূৰ্ণ হয়। আপোনাৰ সকলোৱে ৰানিংটো আহিছে নাই এতিয়া? ৰানিংটো আহিছে বাৰু। জাপটো আহিছে নাই? জাপটো অলপ অলপ আহিছে, অকণমান কমি আছে খালি। ইণ্টাৰভিউ কাহানিকা আছে তোমাৰ? ইণ্টাৰভিউ 18 তাৰিখে আছে। হয়। আপোনালোক বন্ধুসকল, আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব এওঁ যাতে মানে মনৰ যাতে যি মানে আগ্ৰহ আৰু ইচ্ছা শক্তি আছে সেনাবাহিনীত যোগদান কৰাৰ, যাতে তেওঁ ইচ্ছা শক্তি যাতে পূৰ্ণ হয়, সফল হয় যাতে জীৱনত, আপোনালোক সকলোৱে মানে আশীৰ্বাদ কৰিব তেখেতসকলে সকলোৰে। মানে কেইজনমান বন্ধু এতিয়া ফিল্ডত মানে ৰানিং কৰি আছিলে, এতিয়া তেখেতসকলৰ ওচৰলৈ মই যাব বিচাৰিছোঁ। আজি কেইপাক হ'ল তোমাৰ? মোৰ ভাগৰ ইয়াত আমাৰ 260কে আছে, টেকটো 12 পাক হয়। 12 পাকত 13 মিনিট 25 ছেকেণ্ড লাগিছে। ৰানিংটো মানে ক্লিয়াৰ হ'ব কাৰণে 14 মিনিট টাইম দিছে। 14 মিনিট টাইম দিছে। 14 মিনিটৰ ভিতৰত ধৰা তুমি যদি 12 মিনিট মানৰ মাৰিব পাৰা তেতিয়া অলপ কাম আছে। এতিয়া বন্ধু লং জাম্প চঙত ঠিকে আছে বাৰু, দৌৰটো 13-25 22 এনেকৈ সময় লাগি আছে। তোমাৰ ইণ্টাৰভিউ কাহানি পৰা আছে? মোৰ ইণ্টাৰভিউ 6 তাৰিখে আছে, 6 মাৰ্চত আছে। ভালকৈ দিবা। আৰু বন্ধুসকল, এইজনে মানে বহুত কষ্ট কৰি আছে, এইটো ভাইটিয়ে দেখিছে ঘাম চাম উলিয়াই বহু দিনৰ পৰা মানে খুবেই কষ্ট কৰি আছে, আৰু মানে সেনাবাহিনীত যোগদান কৰাৰ বাবে তেওঁলোক প্ৰবল ইচ্ছা শক্তি আছে। তেওঁ যাতে জীৱনত যাতে সফল হয় আপোনালোক সকলোৱে আশীৰ্বাদ কৰিব। ৰানিং কৰিবৰ কাৰণে বহুত ষ্টেমিনা লাগে, বহুত মানে শক্তি লাগে। তুমি মানে এতিয়া তোমালোকে বহুত কষ্ট কৰি আছা, দৈনিক মানে ফিল্ডত ৰানিং কৰি অনুশীলন কৰা। তোমালোকে তুমি এতিয়া মানে ডাইৰেক্ট কি মানে খাদ্য গ্ৰহণ কৰা? ৰাতিপুৱাই গাখীৰ গিলাচৰ লগত ভীমকল এটা খাই দিওঁ। তুমি মানে এতিয়া ৰানিং কৰিবৰ কাৰণে খুবেই বহুতো শক্তি লাগে, বহুত ষ্টেমিনা লাগে। মানে তুমিতো এতিয়া দৈনিক মানে ইয়াত অনুশীলন কৰা, দৈনিক ফিল্ডলৈ আহি পেলাই তুমি এতিয়া মানে কি খাদ্য গ্ৰহণ কৰা, যিহেতু শৰীৰটো শক্তিশালী হৈ থাকিব লাগিব, তেতিয়াতো তুমি ৰানিং কৰি পাৰিবা, মানে প্ৰেক্টিছ কৰি পাৰিবা, অনুশীলন কৰি পাৰিবা। সেইটো তুমি অকণমান কোৱা। মই ৰাতিপুৱাই শুই উঠি কেনে দাঁতটো ব্ৰাছ কৰি কেনে গাখীৰ গিলাচ খাই দিওঁ। গাখীৰ খোৱাৰ পিছত মই দৌৰিবলৈ আহোঁ। দৌৰোতে যি টি খাওঁ আৰু বগৰী চগৰী, আমলখি চামলখি। তাৰপৰা যোৱাৰ পিছত জেলত চাহ কাপ খাই ঘৰলৈ যাওঁগৈ। মোৰ সেইটোৱে, মোৰ বাকী বেয়া বস্তু একো নাখাওঁ। ৰানিং কৰিবৰ কাৰণে বহুতো শক্তি লাগে, বহুত ষ্টেমিনা লাগে। মানুহজন শক্তিশালী হ'লেহে ৰানিং কৰিব পাৰিব। এতিয়া মানে ৰানিংটো আকৌ শক্তিশালী হ'বৰ কাৰণে আকৌ ভাল খাদ্য গ্ৰহণ কৰিব লাগিব। তেতিয়া কি খাদ্য গ্ৰহণ কৰে? মই তোমাৰ ইলেক্ট্ৰল এটা পেকেট এটা পায়, 10 টকালৈ ইলেক্ট্ৰলৰ পানীটো খাওঁ। তাৰপিছত তোমাৰ দৌৰি উঠি গৈ কাঁচা বুট, কিচমিচ, কাজু বাদাম তেনেকুৱা কৰি খাওঁ। গাখীৰ চাখীৰ তেনেকৈ খাওঁ, তেনেকৈ মেইনটেইন কৰি আছোঁ। হয়। এই দাদাই মানে ইমান বোৰ মানে ধৰক যিবিলাক মানে আজিকালি বহুত ভিটামিন পায়, যিবিলাক মানে বহুতো টকা পইচা লাগে, বহুত পইচা লাগে মানে, যিবিলাক মানে প্ৰটিন পায়, সেইবিলাকতো ইমানটো কিনিবলৈতো আমি মানে নোৱাৰোঁ, যিহেতু আমি মধ্যবিত্ত পৰিয়ালৰ ল'ৰা। ইমান আমাৰ এতিয়া বৰ্তমান তোমাৰ BSF লোকেল BSFটো বটালি চিকটি ফৌজতহে আছোঁ। সেইকাৰণে
আমি হয় এতিয়া আমাৰ বৰ্তমান ইমান পইচা পাতিও আমাৰ অভাৱ। আমি এতিয়া বৰ্তমান লোকেল চিকিউৰিটি ফ'ৰ্চত আছোঁ, BSF বুলি কয় এইটো বটালি চিকিউৰিটি ফ'ৰ্চ। তাতে আমি বৰ্তমান কৰি আছোঁ। সেইকাৰণে দামী বস্তুটো খাব নোৱাৰি, যিটো আমি পাইছোঁ ধৰা সেইটোকে কিনি খাইছোঁ। তেনেকৈ ছাকচেছো হৈছোঁ। জীৱন জন্তু এতিয়াও যুঁজি আছোঁ। কি হয় বহুত আমাৰ এক্সাৰচাইজো আছে, তোমাৰ জেলৱাডাৰ আছে। চুলাই ভাটি ভাঙিম বুলি ভাবিছোঁ এবাৰ, যদি ভগৱানে দিয়ে। দাদা মানে বহুত নিবাৰণ কৰিম বুলি আমি ওলাই আহিছোঁ। আমাৰ লগতে দেখিছে আমাৰ বহুতে আমাৰ নিচামুক্ত সমাজ এখন গঢ়িবলৈ এতিয়া আমাৰ চৰকাৰে যিটো পদক্ষেপ লৈছে তাত আমি যোগদান দিম বুলি আমি কষ্ট কৰি আছোঁ। আমাৰ লগতে তুমি দেখিব পাৰা ফিল্ডত তেনেকৈ আমাৰ বহুত কষ্ট কৰি আছে তেওঁলোকে। এই বাপা হ'ল দেই। মই মানে ফিল্ডলৈ আহিছিলোঁ আজি। ফিল্ডলৈ আহি পেলাই মই মানে বিভিন্ন ভাই বন্ধুসকলে যিবিলাকে মানে সেনা বাহিনীত যোগদান কৰিবৰ কাৰণে ইয়াত মানে তেওঁলোকে অনুশীলন চলাই আছে, তেওঁলোকৰ মই মনৰ ভাৱবিলাক মানে জানি আছোঁ। আৰু আপোনালোকক মোৰ ইউটিউব চেনেলটোৰ জৰিয়তে মানে প্ৰকাশ কৰিবলৈ চেষ্টা কৰি যাতে 2-4 দিনে মানে উৎসাহিত হয়, ঘৰতে বহি থাকি এখেতসকলৰ লিখাকৈ যাতে ফিল্ডলৈ আহি পেলাই কষ্ট কৰে আৰু মানে দৈনিক যাতে মানে অনুশীলন কৰে, মই সেইবাবেই মানে তাত দেখাবলৈ চেষ্টা কৰিছোঁ। এতিয়া তোমাৰ ইণ্টাৰভিউ কাহানিকা আছে? ইণ্টাৰভিউ 6 তাৰিখে আছে। হয়, এজন বন্ধু মানে বহুত কষ্ট কৰি আছে, বহু দিনৰ পৰা কষ্ট কৰি আছে। ফিল্ডলৈ আহি পেলাই দৈনিক মানে অনুশীলন কৰে, খুবেই মানে ইচ্ছা শক্তি আছে সেনা বাহিনীক যোগদান কৰি পেলাই দেশ মাতৃক সেৱা কৰিবৰ কাৰণে, দেশ মাতৃৰ কাৰণে জীৱনটো মানে উৎসৰ্গিত কৰিবৰ কাৰণে খুবেই ইচ্ছা শক্তি আছে এখেতৰ। এতিয়া মানে তোমাৰ ইণ্টাৰভিউ 6 তাৰিখে আছে। ৰানিংটো আহিছেনে? ৰানিংটো আহিছে মোটামুটি আৰু। জামটো আহিছেনে? জামটো আহিছে আৰু। হয়। কি হয় নাজানো আৰু, আজি এনেকৈ বহুত ঠেকা খাইছোঁ আৰু। পাছ কৰিও ৰিটাৰ্ণ বেয়া হয়, কিবা এটা হয় মানে ভালকৈ এবাৰ মুঠতে চাকৰিটো পালেই ভাল আৰু। কষ্ট যেনেকৈ কৰিছোঁ ভাল হ'ব পাবলৈ ইচ্ছা শক্তি আগ্ৰহ ধৈৰ্য মানুহ সফল কৰে। ভাইটি হয়। কালি মানে এজন বন্ধুৰ মানে কালি ইণ্টাৰভিউ আছিলে, মানে হেৰি ফৰেষ্ট গাৰ্ডত আছিলে কালি ইণ্টাৰভিউ তেওঁ ৰানিঙত মানে পাছ কৰিলে, খুবেই কষ্ট কৰিছিলে। কষ্টৰ মানে কালি ফলটো পালে, পাছ কৰিলে। বৰ্তমান মানে ফিজিকেলি পাছ কৰিলে, ফিজিকেলটো। তোমাৰ মনোভাৱটো জানিব বিচাৰিছোঁ কেনেকুৱা লাগিছে? ভাল লাগিলে পাছ কৰি। কিমান মাৰিলে? মই 13-14 লাগিলে আৰু, অলপমান কমিলে আৰু। ভাল লাগিলে আৰু। ঠিক আছে আৰু হ'ব দিয়া। ফিল্ডলৈ আহিছিলা? হয়। ফিল্ডলৈ ৰানিং কেনেকৈ চলিছে? ৰানিংটো হৈ আছে বাৰু। ইণ্টাৰভিউ কাহানিকা আছে? ইণ্টাৰভিউ আছে 6 তাৰিখে আছে। হয়। এতিয়া ইণ্টাৰভিউ মানে তোমাৰ ৰানিংটো অলপ ক্লিয়াৰ হৈছে নাই? আহিছে 12:45 আহিছে। ঠিকে আছে, আৰু মানে অলপ কমাবলৈ চোৱা। তাকে চাই আছোঁ, চেষ্টা কৰি আছোঁ। 6 তাৰিখে আহিছে, পাব আপোনালোকে আহিলে। নিশ্চয় ভাল হ'ব। জাপটো আহিছে নাই? জাপটো আহি আছে, এতিয়া 17 ফুট মাৰিছোঁ। হয়। আহি যাব মানে চাৰে হ'লেতো হেৰি এক্সিলেণ্ট হয়। মাৰিছোঁ এতিয়া। হয়। ভাল হ'ব মানে নিশ্চয় এদিন সফল হ'বা। তাকে কষ্ট কৰি আছোঁ আৰু এতিয়া কি হয়গৈ। হয়। আপুনি সকলো আশীৰ্বাদ কৰিব মানে এইজন বন্ধু মোৰ লগত একেলগে মানে আমি একেই স্কুলৰ অৱস্থাৰ পৰা একেলগে পঢ়া। আপুনি সকলো আশীৰ্বাদ কৰিব তেখেতে যাতে মানে মনৰ বিচৰা ধৰণে সফল হয়, ডিফেন্সৰ লাইনটোত যাতে যাব পাৰে। ঠিক আছে।